নমস্কাৰ, মই নন্মণি আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পিছে আমাৰ বিশেষ কি কাম আছে আমি নিজেই নাজানো। মানে আমাৰ বাহঁতৰ ঘৰত কিবা ফটো তুলিব আহিব। ফটো তোলা হোৱাৰ পিছতহে আমি ক'ত যাওঁ ক'ত নাযাওঁ ডিচাইড হ'ব। বাকী আপোনালোকে দেখাই আছে আজি দিনটোত কি কৰোঁ। এয়া আমি আজি বোলে বাহঁতক বোলে ফটো তুলিব নাহে। মানে বাহঁতৰ ঘৰৰ যি ফটো আছিলে আজি বোলে তুলিব নাহে। সেইকাৰণে আমি আজি পাটবাউসী সত্ৰ যোৱাৰ আমি প্লেন কৰিছোঁ। সত্ৰত যাবৰ কাৰণে আমি চবেই ৰেডি হৈছোঁ, প্ৰায়ে আমি যাব ওলাইছোঁ। আপোনালোককো দেখাই আছোঁ পাটবাউসী সত্ৰ। এইখন আমাৰ মুনে অংকুৰৰ পৰা পঢ়া এখন পাটলা প্ৰাথমিক বিদ্যালয় ৭৭ নং পাটলাতে আছে। এইখনতে সি তৃতীয় শ্ৰেণীলৈ পঢ়িছিলে। তাৰপিছত আমাৰ নুনমাটি প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা তাৰ নিজৰ আগন্তুক পঢ়াখিনি সি কৰিলে। আৰু এতিয়াতো আমাৰ মন ডাঙৰে হ'ল, দশম শ্ৰেণী পালে এইবাৰ। তো আশা ৰাখিছোঁ আশীৰ্বাদ কৰিব তাক, যাতে দশম শ্ৰেণীত তাৰ ৰিজাল্ট ভাল হয়, যাতে ভালদৰে পঢ়ি ভাল সুনাম কৰিব পাৰে আৰু এই পাতলা গাঁওখনলৈকে যাতে এটা সুনাম কঢ়িয়াই আনে। গাঁৱৰ এই ধান খেতিৰ মাজে মাজে আমি গৈ আছোঁ পাটবাউসী সত্ৰলৈ। এনেকুৱা এটা মনোমোহা পৰিৱেশ দেখিলে মোৰ বিৰাট ভাল লাগে। আৰু মোৰ যিহেতু সকলোতকৈ প্ৰিয় ৰং সেউজীয়া, সেইবাবে মই প্ৰকৃতি বহুত বেছিকৈ ভাল পাওঁ। এয়া আমাৰ ভবানীপুৰ পালোঁ। ভবানীপুৰৰ পৰা এবাৰ গাড়ী উঠিছোঁ। এয়া আমাৰ মুনৰ পেহীয়েকৰ লগ পালোঁ। এয়া আমি পাটবাউসী সত্ৰলৈ আহি আছিলোঁ। অলপমান মাজত কনফিউজন হ'ল। মানে আমাৰ ইয়াতে দৌল খেলা যিটো কীৰ্তন ঘৰ, মানে বৰপেটা সত্ৰ, সেইটো এটা বেলেগ সত্ৰ, আৰু আমাৰ পাটবাউসী সত্ৰ, দুটাৰ মাজত কনফিউজন হৈছে। আমি দুইটাতে দৰ্শন কৰিম আৰু দুইটাতে দৰ্শন কৰি আমি যাম আৰু আজি। আৰু আপোনালোকক দেখাই আছোঁ আমি প্ৰৱেশ কৰিছোঁ আৰু প্ৰায়। এয়া আমি বৰপেটা সত্ৰৰ প্ৰায় প্ৰৱেশ দ্বাৰত ইমান মনোমোহা দৃশ্য এটা আপোনালোকে দেখিবলৈ পাব। এয়া আপোনালোকে জানেই সত্ৰত প্ৰৱেশ কৰিবলৈ আমাৰ ধুতি অনিবাৰ্য, আমি ধুতি পিন্ধিবই লাগিব। আৰু মই বাহঁতক কৈছিলোঁ এখন ধুতি লৈ যাওঁ বা এখন ধুতি লৈ যাওঁ, কিন্তু নানিলে। এতিয়া আমি ইয়াতে সত্ৰত কিন্তু এটা ব্যৱস্থা ভাল কৰিছে যে যিসকলে ভিতৰত মানে প্ৰৱেশ কৰিব বিচাৰে ধুতি নানিলেও ইয়াতে ধুতি পিন্ধিব পাৰে। আৰু আমি ইয়াৰ কাৰ্যালয়ৰ পৰাই আমি ধুতি পিন্ধিলোঁ। এতিয়া বৰ্তমান ভিতৰত প্ৰৱেশ কৰোঁ আৰু সেৱা দৰ্শন লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ। ধুতি পিন্ধি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু এয়া দেখিছেনে দেউল হোৱা ঠাইখিনি আমি প্ৰৱেশ কৰিলোঁ আৰু আমি দৰ্শন কৰি আহিলোঁ। আমি তিনিওটাই গৈ দৰ্শন কৰি আহিলোঁ। আমাৰ বাইদেউতো যাব নোৱাৰে, মহিলাৰ প্ৰৱেশ নিষেধ, আৰু আমাৰ টিকলিজনীও যাব নোৱাৰে। বাকী ভালে লাগিলে ইয়াতে আহি। মাধৱদেৱৰ স্থানখিনি চালোঁ, তেখেতৰ ঘৰ চালোঁ, তেখেতৰ ভৰি ধোৱা স্থান চালোঁ, অক্ষয়বন্তি চালোঁ, গোটেইখিনি ভাল লাগিলে চাই। আৰু যাতে এনেকৈ আশীষ পাওঁ, ভগৱানৰ আশীষ, আৰু ডাঙৰ আৰু যিমানকেইখন সত্ৰ আছে গোটেইখন যাতে চাব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ খুজিলোঁ। আৰু আমাৰ সকলো দৰ্শকৰ হৈও মই আশীৰ্বাদ খুজিলোঁ যাতে দৰ্শকসকল ভালেই থাকে। বাহঁতৰ দৰ্শন কৰি কেনেকুৱা লাগিল? বাই দেখা নাছিল, চাব আমাৰ বাই বৰপেটাতে থাকে, ইয়াতেই ঘৰ, ইয়াতে কিমান বাৰ দেউল গ'ল, এবাৰো দেউল চাব অহা নাই না। এইবাৰ আমি অহা বছৰ আমি আহিম, আমিও লগ পাইছোঁ সকলোকে আপোনালোকক। মুন কেনেকুৱা লাগিল? দেউলতো আহিব নাপালাই, ৰঙা দিনা আলু ভজা খাব নাপালাই। তাই কেনেকুৱা লাগিল? ভাল লাগিছে নে? তোৰ ভাল লাগিছে নে নাই? দেউলত আহিলেতো ৰঙা নিমা খাব লাগিলে হয়, কিন্তু এতিয়া আৰু আমি নৰ্মেল টাইপত আহিছোঁ আৰু ক'ত খাম। আৰু কণী চণী নাখাওঁ আমি। এতিয়া সত্ৰ দৰ্শন কৰি গোটেই চবৰে বোলে ভোক লাগিছে, পৰঠা খাই লওঁ, তাৰপিছত আমি যাওঁ পাটবাউসী সত্ৰলৈ। এয়া আমি এতিয়া বৰপেটা সত্ৰৰ পৰা আমি গৈ আছোঁ পাটবাউসী সত্ৰলৈ। বাকী আপোনালোকক দেখাই আছোঁ পাটবাউসী সত্ৰত যাই। এয়া আমি পাটবাউসী সত্ৰৰ প্ৰৱেশ দুৱাৰ পালোঁ। এতিয়া আমি পাটবাউসী সত্ৰলৈ যাই আছোঁ। মানে আমি আহোঁতেও বহুতকেইখন সত্ৰ পালোঁ, এখন গণককুছি সত্ৰ, এখন কনৰা সত্ৰ, কিন্তু ইমানকেইখন আৰু ইমান দৰ্শন কৰাটো সম্ভৱ নহয়। তথাপিও আমাৰ কিছু আশা পূৰণ হৈছে। মানে সেইটো আপোনালোকে দেখিব পাইছেই চাগে দূৰৰ পৰা আমাৰ পাটবাউসী সত্ৰৰ প্ৰৱেশ দুৱাৰ, চাওকচোন। বাকী আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখাই আছোঁ গৈ।
এয়া আমি গোটেইকেইজনে পাটবাসী সত্ৰ দৰ্শন কৰি আহিলোঁ। যিহেতু ভিতৰত কেমেৰা প্ৰৱেশ কৰা নিষেধো হয় আৰু লগতে নিজৰো ভিডিঅ' কৰিব ভাল নালাগে, কাৰণ আপুৰুগীয়া সম্পদসমূহ নিজৰ ঠাইত থাকিলে ভাল। আমি নিজে আহি দৰ্শন কৰিব লাগে। চব বস্তুৱে ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰা নাযায়, সেইকাৰণে নিজে আহি দৰ্শন কৰি যাব আপোনালোকে। আমি শংকৰদেৱৰ নিজৰ হোৱা বিছনাখনৰ দৰ্শন কৰিলোঁ আৰু তেখেতৰ যিখন সংগ্ৰহালয়, আমি সংগ্ৰহালয়খিনিও দৰ্শন কৰিলোঁ, আশীৰ্বাদো ল'লোঁ। খালি আমি এটা বস্তু দৰ্শন কৰিব নাপালোঁ, তেখেতৰ পদযুগল আমি মানে দৰ্শন কৰিব নাপালোঁ। আৰু বাকী আমি গোটেইকেইজনে একেলগে গৈ আছোঁ। মোহনহঁত আৰু আমাৰ মাইনা, আমি গোটেইকেইজনে যাই আছোঁ। এবাৰ আমি যাওঁ আদি থানলৈ আৰু তাতে গৈ দেখাই আছোঁ। এয়া আমি আদিধাম যাই আছোঁ। শ্ৰী দামোদৰ আপাৰ স্মৃতিত বনোৱা এইটো আদিধাম আমাৰ পাটবাসী সত্ৰৰ ওচৰা ওচৰিয়ে আছে। আমি গৈ আছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে চাগে এই আমাৰ যিখন দুৱাৰ, আদিধামৰ যিখন দুৱাৰখন আপোনালোকে দেখিবলৈ পাইছে। আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, আমি ভিতৰৰ পৰিৱেশ ভালকৈ দেখাব পৰা নাই, কাৰণ যিহেতু কেমেৰা কৰা নিষিদ্ধ। আৰু লগতে মানে আপোনাৰ ধৰক আমাৰ যিটো অতীজৰে পৰা যিটো আমাৰ চলি আহিছে পৰম্পৰা, সেই পৰম্পৰাটো অটুট ৰখাটো আমাৰ দায়িত্ব। আমি সেইটো সদায় অটুট ৰাখি যাম। আপোনালোকে নিজে আহি দৰ্শন কৰি যাবচোন, আপোনালোকৰ মনটো ভাল লাগিব। এয়া আমাৰ মানে দামোদৰদেৱ আটাৰ যিখন স্মৃতিত বনোৱা আদিধাম, এই আদিধাম। আৰু এইখিনি বৰ্তমান বনাই আছে, ইয়াৰে কনষ্ট্ৰাকশ্যন চলি আছে আৰু আমাৰ বৰপেটাহঁতৰো চলি আছে। বাকী এয়া সকলোতে চলি আছে কনষ্ট্ৰাকশ্যন। আপোনালোকে আহি দৰ্শন কৰি যাব, আশীৰ্বাদটো লৈ যাব। এয়া বেকী নদীৰ পাৰে পাৰে সূৰ্য অস্ত যোৱা মনোমোহা দৃশ্য চাই মোনৰ জেঠীয়েকৰ ঘৰলৈ যাত্ৰা। এয়া আমি গোটেইকেইটাই বৰপেটা সত্ৰৰ পৰা আহি, আমাৰ মোনৰ জেঠীয়েক হয়, আমাৰ বা মানে আমাৰ বাইদেউৰ, আমাৰ ভিনদৰ বা হয় আৰু। আমি গোটেইকেইটা আহিছোঁ, ইয়াতে বহি আছোঁ। ইয়াতে ভাগিন বহি আছে। তো আমি ভাত পানী খালোঁ, খাই লৈ এতিয়া আৰু ঘৰত যাওঁ আৰু। গাড়ী সলাওঁতে আমাৰ কঁকালৰ বিষ উঠি গৈছে, মানে ইমান মানে কিমানকেইখন গাড়ী, ইমান দূৰ হয়নে? কেনে লাগছে তহঁতৰ? কেনে লাগছে তোৰ? কেনে লাগছে? ভাল লাগছে না? ঠেকচা খাই খাই বিৰাট ভাল লাগছে। এটা বস্তু দেখাই আছো ৰ'ব, এইটো চাওকচোন, কি ধুনীয়া ধুনীয়া বস্তু এইকেইটা। এইটো কিমান মৰম লগা বস্তু। আপোনালোকে বাৰু পেটছ পোহে নেকি? যদি পোহে কমেণ্ট কৰিবচোন, কি কি পেটছ আছে আপোনালোকৰ তাতে। চাওকচোন, সৰু চাই এটা সহাৰ পোৱালি মই ল'লোঁ আৰু হাতত। জানে নহয় মই জীৱ জন্তু দেখা পেলাই একদম পাগল হৈ যাওঁ। এইটো এটা, আৰু আপোনাৰ মোৰ দুটা বন্ধু দেখাই আছোঁ দিয়ক, এটা গৰু আৰু এটা কুকুৰ আছে দিয়ক আমাৰ তাতে বাহঁতৰ ঘৰত।